নমস্কাৰ মই জিতুপন আজিৰ এই ভিডিঅ'টিত মৰাণসকলৰ বিষয়ে চমু অৱলোকন আৰু অধ্যয়নৰ গুৰুত্ব সন্দৰ্ভত কিছু আলোচনা কৰিব বিচাৰিছোঁ। ভিডিঅ'টিত আগবঢ়োৱা সম্পূৰ্ণ তথ্য মৰাণ জনগোষ্ঠীৰ বুৰঞ্জীৰ পাতৰ পৰা তুলি অনা হৈছে। নৃগোষ্ঠীগত পৰিচয় বিচাৰিলে দেখা যায় যে মৰাণসকলৰ বড়ো কছাৰী বা মূল কিৰাত কছাৰীসকলৰ লগত সম্পৰ্ক আটাইতকৈ ওচৰ চপা। নৃতত্ত্ববিদ, ভাষাবিদ আৰু বুৰঞ্জীবিদসকলে এই সূত্ৰটোকেই আটাইতকৈ বেছি সমৰ্থন কৰিছে। সুনীতি কুমাৰ চেটাৰ্জীয়ে তেওঁৰ গ্ৰন্থ কিৰাত জনকৃতিত কছাৰীসকলৰ ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰব্ৰজন আৰু আৱাসভূমিৰ ভৌগোলিক অৱস্থান, কাল আদি সম্পৰ্কে এক যথাৰ্থ আলোচনা আগবঢ়াইছে। তেখেতৰ এই আলোচনাৰ পৰা মৰাণসকলো যে বড়ো কছাৰীসকলৰ সৈতে একে জনগোষ্ঠীয় বা ইয়াৰ প্ৰশাখা সেই কথাটো সুন্দৰকৈ অনুমান কৰিব পাৰি। নৃতত্ত্ববিদ ভুৱন মোহন দাসে মৰাণসকলক মংগোলীয় শ্ৰেণীৰ জনগোষ্ঠী বুলি কৈছে আৰু তেওঁলোকৰ মাজত কছাৰী, গাৰো, তিৱা জনজাতিৰ জনগোষ্ঠীগত উপাদান আছে বুলি মত পোষণ কৰিছে। মৰাণসকল যে বড়ো জনগোষ্ঠীয় লোক এই কথাটো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ক্ষীণ ৰূপত আজিকো প্ৰতি জীয়াই থকা তথ্যটো হৈছে মৰাণসকলৰ ভাষা। মৰাণসকলৰ নিজ এক জনজাতীয় ভাষা আছে, যিটো ভাষাক পণ্ডিতসকলে বড়োমূলীয় বুলি চিনাক্ত কৰিছে। এণ্ডেলৰ মতে, although they are said to repudiate all connection with the Bodo race, it may be safely inferred that do in reality belong to it, for on this point the evidence of language is fairly conclusive. ইয়ে গেইটে স্পষ্টভাৱে কৈছে যে মৰাণসকলৰ এটা নিজা ভাষা আছে আৰু ভাষাটো নিশ্চিতভাৱে বড়ো ভাষাৰ দৰে। গ্ৰিয়াৰছনৰ মতে, to complete the survey of this Bodo group, we may mention Moran, a language which is believed to be now extinct. Their language belonged to the Bodo group, but they have nearly abandoned it in favor of Assamese. ডক্টৰ উপেন ৰাভা আকাচামৰ মৰাণসকলৰ কথিত অসমীয়া নামৰ প্ৰবন্ধটোৰ পাদটিকাত লেখকগৰাকীয়ে উল্লেখ কৰা কথাখিনি গুৰুত্বপূৰ্ণ। আন্তঃবিভাজনৰ ফালৰ পৰা এই ভাষাটো যে বড়ো ভাষাৰ অতি ওচৰ চপা সেই বিষয়ে ৰবাৰ্ট চেফাৰ, পল কে বেনেডিক্ট প্ৰভৃতি ভাষাবিদসকলেও মানি লৈছে। ডক্টৰ সুনীতি কুমাৰ চেটাৰ্জী সমৰ্থিত চেফাৰৰ চীন তিব্বতীয় ভাষা পৰিয়ালৰ তালিকাখনত বাৰিক শাখাত বাৰিচ উপশাখাৰ যি 5টা ভাগ পোৱা যায় তাৰ ভিতৰত পশ্চিমত বড়োমেচ, ডিমাচা, হোজাই, ত্ৰিপুৰা, লালুঙৰ সৈতে মৰাণ ভাষাটো অন্তৰ্ভুক্ত। সেইদৰে বেনেডিক্টৰ তিব্বত বৰ্মীয় বড়ো, গাৰো বৰ্গীয় ভাষাৰ ভিতৰত যি 4টা ভাগ পোৱা যায় তাৰ ভিতৰত চি শ্ৰেণীৰ 5ম ভাষাটোৱে আছিল মৰাণ, যি এতিয়া সম্পূৰ্ণ বিলুপ্ত। মূল মৰাণ ভাষাৰ বহুল প্ৰচলন এতিয়া নাই যদিও ইয়াৰ বড়োমূলীয় ৰূপটোৰ অৱশেষ এতিয়াও পূৰ্ণ ৰূপত জীৱিত। ডক্টৰ উপেন ৰাভা আকাচামে এই সন্দৰ্ভত কৈছে, মৰাণসকলৰ মাজত তাহানিতে বড়োমূলীয় ভাষাৰ ব্যৱহাৰ আছিল বুলি কোৱা হয় যদিও 2-এটা শব্দৰ বাহিৰে বৰ্তমান ইয়াৰ কোনো চিন-চাপ নাই। অৱশ্যে তেওঁলোকৰ বৰ্তমান কথিত ভাষা অথবা লোকসাহিত্যত ব্যৱহৃত প্ৰাচীনগ্ৰন্থী ভাষাত সেই বড়োমূলীয় ভাষাৰ ধ্বনিতাত্ত্বিক, ৰূপতাত্ত্বিক বিশেষ বৈশিষ্ট্য ক্ষীণ ৰূপত চিহ্নিত কৰিব পৰা যায়। তদুপৰি মৰাণসকলে নিজকে বৃহত্তৰ কিৰাত কছাৰীসকলৰ 12টা শাখাৰ এক অন্যতম শাখাৰ জনগোষ্ঠী বুলি দাবী কৰে। শতিকাজুৰি হোৱা সামাজিক সংমিশ্ৰণ, বিশেষকৈ কাকৰীয়া জনজাতিসকলৰ লগত হোৱা সামাজিক, সাংস্কৃতিক তথা ভাষাগত আদান-প্ৰদান, বৈষ্ণৱ ধৰ্ম গ্ৰহণ, আধুনিক সংস্কৃতিৰ প্ৰভাৱ, মান্য অসমীয়া ভাষাৰ প্ৰভাৱ আদিয়ে মৰাণ ভাষালৈও পৰিৱৰ্তন আনিলে আৰু লাহে লাহে মৰাণ ভাষাৰ আদি ৰূপত কথা কোৱা মানুহৰ সংখ্যা কমি আহিল। উল্লেখযোগ্য যে মৰাণ ভাষাৰ আদি ৰূপত কথা নেপাতিলেও মৰাণ অধ্যুষিত অঞ্চলত তেওঁলোকে আজিও যিটো ভাষাত কথোপকথন কৰে সেয়া মান্য অসমীয়া ভাষা নহয়। নিজস্ব শৈলীৰে পৰিপূৰ্ণ আৰু ধ্বনি আৰু ৰূপতত্ত্বৰ দিশৰ পৰা মান্য অসমীয়া ভাষাৰ লগত যথেষ্ট বৈসাদৃশ্য থকা মৰাণসকলে ব্যৱহাৰ কৰা ভাষাটো এতিয়াও বহুতৰ বাবে সহজে বোধগম্য নহয়। গোৱালপৰীয়া অসমীয়া, কামৰূপীয়া অসমীয়া
আদিৰ দৰে এই ভাষাকো আমি মৰাণ অসমীয়া ভাষা বুলিবৰ থল আছে। মৰাণসকলৰ আঁতিগুৰি বিচাৰ কৰি ডক্টৰ ডম্বৰুধৰ নাথে মত পোষণ কৰিছে। এইটো নিঃসন্দেহে ক'ব পাৰি যে প্ৰাচীন ডিব্ৰু উপত্যকাত বসবাস কৰিবলৈ লোৱা উজনি অসম, উত্তৰ ব্ৰহ্ম আৰু দক্ষিণ পূব চীনৰ কোনো প্ৰাচীন ক্ষুদ্ৰ জনগোষ্ঠীৰ বংশধৰেই হ'ল আজিৰ মৰাণসকল। ডক্টৰ স্বৰ্ণলতা বৰুৱাৰ মন্তব্য গুৰুত্বপূৰ্ণ। মৰাণ শব্দৰ উৎস তথা মৰাণসকলৰ নৃগোষ্ঠীয় পৰিচয় যিয়েই নহওক লাগে, তেওঁলোক যে অসমৰ এচাম আদিম অধিবাসী এই বিষয়ে কোনো সন্দেহ নাই। বীৰধৰ দাসে ভবাৰ দৰে তেওঁলোক খ্ৰীষ্টীয় ৭ম শতিকাত অসমলৈ অহা নাই। সম্ভৱতঃ খ্ৰীষ্ট জন্মৰ কেইবা শতিকা পূৰ্বেই তেওঁলোকে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ গোহাঁয়ে মৰাণ জনগোষ্ঠীৰ আঁতিগুৰি সম্পৰ্কে এনেধৰণে কৈছে। কছাৰীসকলতকৈ অলপ পিছত আনুমানিক খ্ৰীষ্টপূৰ্ব ২৫০০ বছৰত অসমলৈ অহা মৰাণসকল যে আদিম ভূমিপুত্ৰ এই কথা নিঃসন্দেহে সত্য। মৰাণ জনগোষ্ঠীৰ নামটো অন্যান্য জনগোষ্ঠীৰ নামৰ সৈতে সঘনাই উচ্চাৰিত হয়। উদাহৰণস্বৰূপে মৰাণ বৰাহী, মৰাণ মটক, গান্ধীখোৱা, হাবুঙীয়া ইত্যাদি। দেওধাই অসম বুৰঞ্জী, সাতসৰী অসম বুৰঞ্জী আদি বুৰঞ্জীৰ পুথিসমূহত মৰাণ আৰু বৰাহী এই দুয়োটা জনগোষ্ঠীক একাকাৰ কৰি মৰাণ বৰাহী বা বৰাহী মৰাণ হিচাপে উল্লেখ কৰিছে। উজনি অসমৰ একেটা অঞ্চলতে ওচৰা ওচৰিকৈ দীৰ্ঘদিন বসবাস কৰাৰ বাবেই এই জনগোষ্ঠীৰ বিষয়ে উল্লিখনত নাম দুটা একাকাৰ হৈছে বুলি ক'ব পাৰি। অৱশ্যে এই কথাও ঠিক যে ওচৰা ওচৰিকৈ একেটা অঞ্চলত বসবাস কৰা এক বৃহৎ কছাৰী গোষ্ঠীৰ ঠাল দুয়োটাৰ মাজত সামাজিক সাংস্কৃতিক সম্পৰ্ক গঢ়ি উঠিছিল আৰু সামাজিক সংমিশ্ৰণ ঘটিছিল, আৰু সেইটোৱেই বোধ হয় একমাত্ৰ কাৰণ যাৰ কাৰণে বুৰঞ্জী আৰু অন্যান্য পুথিপাঁজিত মৰাণ বৰাহী নামটো একাকাৰ হ'ল। মৰাণ মটক নামটোৰ ক্ষেত্ৰত কিছু জটিলতা আছে। মৰাণসকলক বহু সময়ত মটক বা মৰাণ মটক বুলি কোৱা হয়। মৰাণ আৰু মটক একেটা জনগোষ্ঠী নে বেলেগ বেলেগ সেই বিষয়ে বিভিন্নজনৰ বিভিন্ন মত পোৱা যায়। ডব্লিউ ৰবিনছনৰ দৰে ব্ৰিটিছ লেখকে মটক আৰু মৰাণ একেটা জনগোষ্ঠীৰ নাম বুলি উল্লেখ কৰিছে। তেওঁৰ মতে মটক নামটো খামতিসকলে মৰাণসকলক দিয়া নাম। মটক শব্দটোৰ অৰ্থ বলি, সাহসী আৰু জ্ঞানী, অৰ্থাৎ ইয়াত মটক শব্দটো বিশেষণ হিচাপেহে ব্যৱহৃত হৈছে। মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ অহা কেপ্টেইন ৱেলছে তেওঁৰ বিৱৰণীটো মৰাণসকলক সাহসী চৰিত্ৰ বুলি উল্লেখ কৰি গৈছে। মটক শব্দটো অষ্টাদশ শতিকাৰ শেষৰ ফালে বৈষ্ণৱ গুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ আৰু তেৰাৰ পৰৱৰ্তী গুৰুসকলৰ দ্বাৰা দীক্ষিত বৃহৎ মায়ামৰা বা মোৱামৰীয়া ধৰ্মীয় সম্প্ৰদায়ৰ লোকসকলক বুজাবৰ বাবে বা পৰিচয় দিবৰ বাবে নামবাচক শব্দৰূপে আত্মপ্ৰকাশ ঘটিল। অৱশ্যে মটক শব্দটো অষ্টাদশ শতিকাৰ সৃষ্টি নহয়, তাতোকৈ বহু পুৰণি। অৰ্থাৎ মটক শব্দটোৱে এক ধাৰ্মিক সম্প্ৰদায়ক বুজোৱা হ'ল। মায়ামৰা সম্প্ৰদায়ত মৰাণৰ উপৰি আহোম, কোচ, কৈবৰ্ত, চুতীয়া, কলিতা আদি বিভিন্ন জনগোষ্ঠীৰ লোক আছিল। কিন্তু এই সকলো সম্প্ৰদায়ৰ মূল জনসংখ্যাৰ এক বৃহৎ অংশ মৰাণ জনগোষ্ঠীৰ হোৱাৰ বাবে মৰাণসকল পুনৰ আন এটা ৰূপত মটক হিচাপে জনাজাত হ'ল। তাৰ বিপৰীতে মৰাণসকলৰ বাদে উল্লেখিত অন্যান্য জাতি সম্প্ৰদায়ৰ লোকসকল যিসকলে মায়ামৰা ধৰ্মত দীক্ষিত হৈছিল তেওঁলোকে কেৱল মটক বুলিহে চিনাকি দিয়ে। মৰাণ নামটো তেওঁলোকৰ গাত দেখা নাযায়। গতিকে নপুৰণি লেখকসকলে আহোম যুগৰ পৰা আৰম্ভ কৰি মৰাণ মটক নামেৰে প্ৰকৃততে কেৱল মৰাণসকলক নে মায়ামৰা সম্প্ৰদায়ৰ সকলোকে, বিশেষকৈ উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বুজাব বিচাৰিছিল সেই কথাটো কোৱা ইমান সহজ নহয়। মৰাণ মটক জনগোষ্ঠীৰ ওপৰত দীৰ্ঘদিন গৱেষণাধৰ্মী কামত জড়িত শ্ৰীকুমাৰ দহোটীয়াৰ মন্তব্য মন কৰিবলগীয়া, আৰু আমি পূৰ্বে উল্লেখ কৰা বিশ্লেষণৰ ওচৰ চপাহে একে নহয়। অসম সাহিত্য সভাই প্ৰকাশ কৰা মৰাণ সমাজ সংস্কৃতিৰ ৰূপৰেখাত শ্ৰী দহোটীয়াৰ মন্তব্য আৰু ব্যাখ্যা এনেধৰণৰ। উল্লেখযোগ্য যে চিংফৌ খামতিসকলে মৰাণসকলক যুদ্ধত বলে নোৱাৰি মটক আখ্যা দিছিল। মটক হ'ল টাই শাস্তি শব্দ, অৰ্থ বলি, সাহসী, জ্ঞানী। চুকাফা টাইভাষীসকলেও মৰাণসকলক মটক বুলিছিল, অৰ্থ একেই।
13 শতিকাত লেখা আহোম পাঠতো এনে তথ্য সন্নিবিষ্ট আছে। আহোম বুৰঞ্জীতো উল্লেখ পোৱা যায়। দেশী বিদেশী পণ্ডিতেও এই তথ্যক সমৰ্থন কৰিছিল। কিন্তু পৰৱৰ্তী কালত মৰাণ মটকৰ শৌৰ্য বীৰ্য একতা দেখি প্ৰায় 16 শতিকাৰ পৰা মৰাণৰ মাজত বিভেদৰ বীজ সিঁচি মৰাণ মটকৰ বিভেদ আনিবলৈ অহৰহ প্ৰচেষ্টা কৰিছিল। বহু স্বাৰ্থান্বেষী ভব্য গব্য বুৰঞ্জীবিদ পণ্ডিতে পিছলৈ মটক সম্বন্ধে অপব্যাখ্যা কৰি গ'ল। এনে তথ্যৰ ভিত্তিতেই দুই এজন ইংৰাজেও তেখেতসকলৰ ৰাজনৈতিক টোকাত মটক সম্বন্ধে বিভ্ৰান্তিমূলক ব্যাখ্যা দি গ'ল। এই মটক শব্দই বিশাল মায়ামৰা ধৰ্ম বিশ্বাসত বিশ্বাসী মায়ামৰীয়া শিষ্যসকলক বুজাব বিচাৰিছিল। মটকসকলক এক ধৰ্মীয় সম্প্ৰদায় হিচাপে মায়ামৰীয়া প্ৰদৰ্শন কৰিছিল। দৰাচলতে মটক শব্দটোৱে মৰাণসকলকে বুজাইছিল। মৰাণৰ এটা আনে দিয়া উপনাম হ'ল মটক। দীঘলীয়া পৰিক্ৰমাৰ অন্তত ডিব্ৰুগড়, শিৱসাগৰ, লখিমপুৰ আদি জিলাত বসবাস কৰা মায়ামৰীয়া ধৰ্ম গ্ৰহণকাৰীসকলৰ লগতে বহু মৰাণেও যিয়ে ভাতৃ গোসাঁইৰ শিষ্যত্ব গ্ৰহণ কৰিছে, নিজকে মটক হিচাপে পৰিচয় দি ভাল পোৱা হ'ল। আনহাতে মোৱামৰীয়া ধৰ্ম গ্ৰহণকাৰী আন আন জনগোষ্ঠীয়েও আহোম, কলিতা আদি নিজকে মটক বুলি চিনাকি দিয়ে। এনেধৰণৰ পৰিস্থিতিতেই মটকসকলে এক জনগোষ্ঠীয় মৰ্যাদা লাভ কৰিছিল। মৰাণসকলক আহোম শাসকসকলে হাবুঙীয়া বুলি সম্বোধন কৰিছিল। হাবুঙীয়া শব্দটোৰ অৰ্থ স্থানীয় বা ভূমিপুত্ৰ, হাবিতলীয়া নিম্নভূমি অঞ্চলত বসবাস কৰা লোক। উজনি অসমৰ মৰাণ অধ্যুষিত কিছু অঞ্চলৰ বাহিৰে সৰহখিনি ঠাইতে নিয়মিত ৰূপে বানপানী হোৱা কথাটো আহোম বুৰঞ্জীকে ধৰি কেইবাটাও ঐতিহাসিক উৎসত উল্লেখ পোৱা যায়। যি কাৰণত আহোম ৰাজ্যৰ ৰাজধানী পাতিবলৈ চুকাফাই কেইবাবাৰো ঠাই সলনি কৰিব লগা হৈছিল। মোৱামৰীয়া বিদ্ৰোহ যে শোষণৰ বিৰুদ্ধে এক গণ অভ্যুত্থান আছিল, সেয়া আজিও বহুজনে ভালদৰে বুজা নাই। ব্ৰহ্মপুত্ৰ উপত্যকালৈ চুকাফাৰ নেতৃত্বত আহোমসকলৰ আগমনৰ লগে লগে বুৰঞ্জী লিখন প্ৰক্ৰিয়া আৰম্ভ হোৱাত আহোম বুৰঞ্জীসমূহত এই উপত্যকাত পূৰ্বৰ পৰা এক বিশেষ ৰাজনৈতিক সামাজিক অৱস্থানত বসবাস কৰি অহা মৰাণসকলকো ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক জীৱনশৈলী সম্পৰ্কে সন্নিবিষ্ট কৰা হ'ল। চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি অসমৰ মূল ভূখণ্ডত উজনি অসমত ভৰি দিয়াৰ পিছত নামৰূপ চৰাইদেউ অঞ্চলটোত মৰাণ আৰু বৰাহীসকলৰ মুখামুখি হৈছিল। সমসাময়িক মৰাণ ৰজা আছিল বডৌচা আৰু বৰাহীৰ ঠাকুম্পা। আহোম ৰাজ্য স্থাপনৰ সময়ত এই দুয়োজন ৰজা তথা জনগোষ্ঠী দুটাৰ পৰা চুকাফাই বিশেষ বাধাৰ সন্মুখীন হৈছিল যেন নালাগে। তদুপৰি চুকাফাই এই দুটা জনগোষ্ঠীৰ প্ৰতি লোৱা মৈত্ৰী আৰু তোষণ নীতিৰ বাবেই বোধহয় চৰাইদেউত আহোম ৰাজ্যৰ ৰাজধানী স্থাপনত বিশেষ অসুবিধা হোৱা নাছিল। অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধলৈকে আহোম ৰাজতন্ত্ৰৰ অধীনত মৰাণসকলে আহোম শাসনযন্ত্ৰত আহোম ৰাজ্যৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক প্ৰক্ৰিয়াত এক যোগাত্মক ভূমিকা পালন কৰি এক শান্তিপূৰ্ণ সহাৱস্থান কৰি আহিছিল। আহোম ৰাজশাসনৰ প্ৰতি সহযোগিতাৰ অন্ত পৰিছিল 1769 খ্ৰীষ্টাব্দত মৰাণসকলৰ নেতৃত্বত সংঘটিত মোৱামৰীয়া বিদ্ৰোহৰ জৰিয়তে। ইতিমধ্যেই শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ উজনি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিশেষকৈ তথাকথিত সমাজৰ নিম্নবৰ্গৰ মাজত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰসাৰ আৰু প্ৰচাৰত আকৰ্ষিত আৰু অনুপ্ৰাণিত হৈ অন্যান্য জাতি জনগোষ্ঠীৰ লগতে মৰাণসকলেও মহাপুৰুষগৰাকীৰ মায়ামৰা বা মোৱামৰীয়া বৈষ্ণৱ ধৰ্মৰ অনুগামী হয়। মূলতঃ মৰাণসকলৰ নেতৃত্বতেই গঢ় লৈ উঠা মোৱামৰীয়া বিদ্ৰোহৰ স্বৰূপ আৰু চৰিত্ৰৰ বিষয়ে বিভিন্নজনে ভিন্ন ধৰণেৰে মতামত আগবঢ়াইছে যদিও ই মূলতঃ আহোম ৰাজতন্ত্ৰৰ প্ৰতি সৰ্বসাধাৰণৰ লগতে মোৱামৰীয়াসকলৰ দীৰ্ঘদিনীয়া অসন্তুষ্টি আৰু ৰাজতন্ত্ৰত ইতিমধ্যে বিভিন্ন সময়ত অতিৰিক্তভাৱে প্ৰকট হৈ উঠা স্বেচ্ছাচাৰিতাই এই বিদ্ৰোহৰ মূল কাৰণ আছিল। মোৱামৰীয়া বিদ্ৰোহত অংশগ্ৰহণকাৰীসকলৰ তালিকাখন লক্ষ্য কৰিলে দেখা যায় যে আহোমকে ধৰি মটক, মৰাণ আদি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ইয়াত অংশগ্ৰহণ কৰিছিল। সেয়ে ইয়াক বহু সময়ত বিদ্ৰোহ নবুলি গণ অভ্যুত্থান বুলিও কোৱা হয়। মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল প্ৰায় অমীমাংসিত ধৰণৰ আছিল যদিও বিদ্ৰোহীসকলে সৰ্বানন্দ সিংহৰ নেতৃত্বত উজনিৰ ৰঙাগড়াত বৰ্তমান তিনিচুকীয়াত ৰাজধানীত পাতি নিজাকৈ এখন ৰাজ্য গঢ় দিবলৈ সক্ষম হৈছিল।
1788 চন মানৰ পৰা গঢ় লৈ উঠা এই ৰাজ্যখন মটক ৰাজ্য নামেৰে জনাজাত আছিল আৰু এই ৰাজ্যখন 1839 চনত ব্ৰিটিছে কাঢ়ি নোলোৱালৈকে এক সুসংগঠিত আৰু সুস্থ প্ৰশাসনৰ মাজেৰে চলি আছিল। ৰাজ্যখনৰ সীমা আছিল উত্তৰ আৰু পশ্চিমে ব্ৰহ্মপুত্ৰ নদী, দক্ষিণে দিহিং নদী আৰু পূবে দিহিঙৰ পৰা কুন্দিল নলাৰ মুখলৈ এক কাল্পনিক ৰেখা। পেম্বাৰটনৰ ৰিপৰ্টত এই ৰাজ্যৰ 10,000 ঘৰৰে সৈতে 25,000 মানুহে মৰাণ, মটক, মোৱামৰীয়া বসবাস কৰিছিল। এই ৰাজ্যৰ ডিব্ৰু আৰু ডাঙৰি নৈৰ মাজৰ ভূখণ্ডত মৰাণসকল আৰু বুঢ়ীদিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ ভূখণ্ডত মটক আৰু অন্যান্য মোৱামৰীয়া লোকে বাস কৰিছিল। বৰ্তমানেও ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত সামগ্ৰিকভাৱে মৰাণ আৰু মটক মানুহৰ এই জনগাঁথনিটোৱেই পোৱা যায়। 1839 খ্ৰীষ্টাব্দত মটক ৰাজ্য ব্ৰিটিছে নিজৰ অধীন কৰি 1840 খ্ৰীষ্টাব্দত ডিব্ৰুগড়ক জিলা সদৰ কৰি লখিমপুৰ সেই সময়ৰ লখিমপুৰ জিলাত অন্তৰ্ভুক্ত কৰে। ব্ৰিটিছৰ অধীনলৈ যোৱাৰ পিছত ভাৰত তথা অসমৰ অন্যান্য প্ৰান্তৰ দৰে এই অঞ্চলটোৰ অৱস্থা একে হ'ল। বৰঞ্চ মৰাণসকলৰ বাবে অধিক দুখজনকহে হ'ল। ব্ৰিটিছে অঞ্চলটোৰ প্ৰাকৃতিক সম্পদৰ ওপৰত বৃহৎ লুণ্ঠন আৰম্ভ কৰাৰ লগে লগে মৰাণসকলৰ ওপৰতো সমানেই তাৰ প্ৰত্যক্ষ কুপ্ৰভাৱ পৰিল। মটক মৰাণৰ ভূমিতেই ব্ৰিটিছে আৰম্ভ কৰিলে চাহ খেতি, কয়লা আৰু তেল উৎপাদন। বৃহৎ চাহ খেতিৰ বাবে প্ৰয়োজনীয় ওখ মাটিবোৰ ব্ৰিটিছে অধিগ্ৰহণ কৰাত স্বাভাৱিকভাৱে স্থানীয় বাসিন্দাসকল আৰু হাবিতলীয়া অঞ্চললৈ স্থানান্তৰিত হ'ল। চাহ বাগান, কয়লা আৰু তেল উৎপাদনৰ বাবে ব্ৰিটিছক প্ৰয়োজন হৈছিল বৃহৎ সংখ্যক শ্ৰমিক। হেজাৰ হাজাৰ শ্ৰমিকো অনা হৈছিল বহিৰাজ্যৰ পৰা। শিক্ষা দীক্ষাত পিছপৰা মৰাণসকলে স্থানীয় কল কাৰখানা আৰু কাৰ্যালয়বোৰত প্ৰয়োজনীয় কাৰিকৰী আৰু কেৰাণী পদতো চাকৰি বাকৰিৰ পৰা বঞ্চিত হৈছিল। চাহ, তেল, কয়লা উৎপাদনৰ পৰিণতিত তিনিচুকীয়া, ডিব্ৰুগড়, ডুমডুমা, ডিগবৈ, লিডু, দুলীয়াজান, মাৰ্ঘেৰিটা আদি ঠাইসমূহত আনুষংগিক ব্যৱসায় বাণিজ্যৰে এক নগৰীকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। সকলো দিশৰ পৰা পিছ পৰি ৰোৱা মৰাণসকলে এই নগৰীকৰণ প্ৰক্ৰিয়াত টিকিব নোৱাৰি তাৰ পৰাও আঁতৰি গৈছিল। ব্ৰিটিছৰ দিনতেই কানিৰ কবলত পৰা মৰাণসকলে একেলগে মধ্যভোগী ব্যৱসায়ী শ্ৰেণীৰ কবলতো পৰি সামাজিক আৰু অৰ্থনৈতিকভাৱে সৰ্বশ্ৰান্ত হৈছিল। এসময়ৰ বৃহৎ মোৱামৰীয়া গণ অভ্যুত্থানৰ গুৰি ধৰোঁতা মৰাণসকল ব্ৰিটিছৰ আমোলত এক শোষিত আৰু দুৰ্বল জনগোষ্ঠীত পৰিণত হৈছিল। ঔপনিৱেশিক শোষণত জৰ্জৰিত মৰাণ জনগোষ্ঠীৰ বাবে প্ৰাক স্বাধীনোত্তৰ আৰু স্বাধীনোত্তৰ কালৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো আছিল হেৰাই যোৱা জাতীয় চেতনা আৰু আত্মপৰিচয় উদ্ধাৰ কৰি ৰাজনৈতিক সামাজিক প্ৰতিষ্ঠা লাভ কৰা। মৰাণ জনসংখ্যাৰ বিষয়টোৱেও ভাৰতীয় নিৰ্বাচনীয় ৰাজনীতিত যথেষ্ট প্ৰভাৱ পেলাইছে। সংখ্যাত তাকৰ এক জনগোষ্ঠীয়ে সংখ্যাভিত্তিক ৰাজনীতিত অধিক প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰাটো স্বাভাৱিক কথা, যদিও মৰাণসকলৰ বাবে ই উন্নয়নত এক বাধাৰ প্ৰাচীৰ হিচাপে থিয় হ'ল।